হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ময়ো বৰ্তমান ভালে আছোঁ। আজি মই বনাব লাগিছোঁ ৰঙালাও গাহৰি আৰু খুতুৰা। প্ৰথমতে মই খুতুৰা আৰু বিলাহী ধুই লৈ ইয়াতে মই মিহি মিহিকৈ কাটি ল'ম। যিহেতু খুতুৰা আৰু বিলাহী টেঙা জোল হ'ব, সেইবাবে প্ৰথমে মই খুতুৰাবিলাক ভালকৈ ধুই সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আনফালে মই বিলাহীটোও কাটি ল'ম সৰু সৰুকৈ। যিহেতু বইলত মানে ঔটেঙা দিলে ভাল লাগে, আজি মানে মই ঔটেঙা নিদিওঁ, বিলাহী দিয়ে বনাওঁচোন। বিলাহী দিলেও ভাল লাগে বাৰু। এয়া মোৰ কটা হৈ গ'ল, কেৰাহীত উঠাই দিলোঁ। এয়া কেৰাহী কিন্তু মই লোহাৰ কেৰাহীটো লৈছোঁ, যিহেতু বইল হ'লে মানে লোহাৰ কেৰাহীত দিব। ইয়াত মই গৰম পানী দিয়া নাই, কিন্তু ঠাণ্ডা পানী দি দিছোঁ। এনেকৈ পানী অলপ বেছিকৈ দি দিওঁ, কিয়নো মানে বইল যেতিয়া হয় উতলি পেলাই তো পানীবিলাক কমি যায়, সেইবাবে অলপমান বেছিকৈ দি দিওঁ। আনফালে মই এটা ৰঙালাও লৈছোঁ, ৰঙালাওটো মানে এতিয়া কাটি লৈছোঁ। যিহেতু ৰঙালাওটো মই গোটাকৈ ধুই ল'লোঁ, এতিয়া কাটি পেলাই কিন্তু এইফাল কিন্তু থৈ দিছোঁ দেই, মানে গোটেইটোতো নবনাওঁ, মানুহ যিহেতু আমাৰ ঘৰত কমকৈ আছে। এয়া মই বাকলি কিন্তু নুগুচাওঁ, মানে বাকলি আৰু কিনো গুচাবলৈ আছে, যিহেতু কোমলীয়া ৰঙালাও হয়, বাকলি গুচাব নালাগে। এনেকৈ মানে বনাই খাব পাৰি, বাকলি গুচাব কোনো প্ৰয়োজন নাই। এতিয়া মই কাটি লৈছোঁ, মানে কাটি ল'ম আৰু এনেকৈ মানে অকণমান ডাঙৰ ডাঙৰকৈ পিচকেইটা কৰিছোঁ, সৰু সৰু বেছি কৰা নাই। যি কি নহওক মানে সিজিলে হ'ল বুলি ভাবিছোঁ। আৰু এনেতো সিজিবই, কিয়নো ৰঙালাওটো বহুত কোমলীয়া হয়। কোমলীয়া ৰঙালাও কিন্তু খাবলৈ বহুত ভাল লাগে, ৰুটিৰ লগত বিশেষকৈ বেছি খাই ভাল লাগে ভাততকৈ। মই কিন্তু ৰুটিৰ লগত খাই ভাল পাওঁ, সেইবাবে মই কৈছোঁ আৰু কথাটো। আৰু এনেকৈও ভাতৰ লগতো ভাল লাগে বাৰু, বিশেষকৈ ৰুটিৰ লগত মানে মিলি যায়, সেইবাবে মই ক'লোঁ আৰু তেনেকৈ। আনফালে গাহৰি কেইপিচ দেখিছে নহয়, গাহৰিৰ লগতে বনাম আৰু। গাহৰি কিন্তু মানে বেছি নাই, মানে এপোৱামান আছে, বেছি নাই মানে। সেই এপোৱাৰ লগতে বনাম, এনেও মানুহ বেছি নাই বাৰু আমাৰ ঘৰত, এপোৱা মাংস হৈ যাব। এয়া মোৰ কটা হৈ গ'ল ৰঙালাও আৰু মাংস। আনফালে নহৰু কেইটামান লৈছোঁ, নহৰুকেইটা কিন্তু মই থেতালিয়াই লৈছোঁ এনেকৈ, মিক্সিত পিছা নাই, কিয়নো মানে পিচি দিলে মানে ৰঙালাওত ভাল নালাগে। ৰঙালাওত কিন্তু মই আদা দিলে বেয়া পাওঁ, সেইবাবে মই অকল নহৰুৱে লৈছোঁ। নহৰুবিলাক এনেকৈ কৰি লওঁ, আৰু আদা নিদিওঁ কিন্তু মই দেই ৰঙালাওত, অকল নহৰু দিয়ে বনাম। আনফালে মোৰ এয়া খুতুৰা বইল হৈ আছে, ইয়াতে মই নিমখ দি দিলোঁ, হালধি কিন্তু মই দি দিলোঁ বাৰু, আপোনালোকক মই নেদেখালোঁ। এনেকৈ দিয়াৰ পাছত অকণমান দি এনেকৈ হেতাখনে লৰাই লৈছোঁ। এয়া মোৰ বইল হৈ থাকক। আনফালে মই কেৰাহীখন পাতি দিলোঁ ৰঙালাও আৰু মাংস বনাবলৈ। ইয়াত কিন্তু মই তেল বেছি ব্যৱহাৰ নকৰোঁ, অলপহে মই তেল দিম, কিয়নো গাহৰিৰ পৰা এনেও মানে তেল ওলাই যাব, গাহৰিবিলাক বহুত চৰ্বি আছে, সেইবাবে মই অলপহে তেল দিলোঁ দেই। তাৰ পাছত মই ইয়াত দি দিম কালজিৰা। কালজিৰাটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, মই দি দিছোঁ। তাৰ পাছত দি দিম নহৰু কেইফুটা। নহৰু কেইফুটা দিয়াৰ পাছত অলপ সময় মই ভাজি ল'ম, যিহেতু নহৰুকেইটা মানে অকণমান ভাজি ল'লে গোন্ধটো ভাল আহে, সেইবাবে মই অলপ সময় এনেকৈ ৰঙচুৱা হৈ যোৱালৈকে, অলপ গোন্ধ অহালৈকে মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মই ইয়াতে দি দিম গাহৰি কেইপিচ ইয়াতে দি দিম। এনেকৈ দিয়াৰ পাছতে অলপ সময় কিন্তু ভাজি ল'ব লাগিব, যাতে ইয়াৰ পৰা অকণমান তেলটো ওলাই যায় গাহৰিবিলাকৰ পৰা, সেইবাবে মই অলপ সময় এনেকৈ লৰাই থাকিম। লৰাই থকা অৱস্থাত কিন্তু মই হালধি নিদিওঁ, কোনো নিমখো নিদিওঁ, এনেকৈ মানে ভাজি লোৱা হৈ গ'ল। ইয়াত মই এতিয়া দি দিম ৰঙালাও আৰু আলু। ৰঙালাও আৰু আলু দিয়াৰ পাছত অকণমান দেৰি ভাজি ল'ব লাগিব, যিহেতু অলপ মানে ভাজি ল'লে ভাল। ইয়াতে দি দিম মই নিমখ, আনফালে আকৌ মই দি দিম হালধি দি দিলোঁ মই। হালধি দিয়াৰ পাছত আকৌ মই লৰাই থাকিম। লৰোৱাৰ পিছত দেখিলে নহয় কালাৰটো কিমান ধুনীয়া আহিছে। বেছি হালধি নিদিব, যিহেতু হালধি বেছি দিলে কালাৰটো বেয়া হৈ যাব, অলপ দিলেই হয়, ৰঙালাও চব্জি হয় যিহেতু। এতিয়া মই ঢাকন খুলি চালোঁ, ইয়াৰ পৰা বহুতখিনি তেল ওলাল কিন্তু দেই। তেল ওলোৱাৰ পাছতে মই ভাবিলোঁ যে ইয়াত আৰু অকণমান পানী দিয়াৰ প্ৰয়োজন হয়, যিহেতু মানে অলপমান গ্ৰেভি ষ্টাইল কৰিম, সেইবাবে মই পানী এনেকৈ অলপ দি দিম। পানীখিনি কিন্তু ঠাণ্ডা পানী আছিল, মই কিন্তু পাহৰিলোঁ গৰম কৰিবলৈ। যি কি নহওক বাৰু, ৰঙালাও চব্জি হয়, এনেতো সিজিবই, আৰু গাহৰিবিলাকতো আগৰ পৰাই বইলিঙে আছিল। তাৰ পাছত মই ইয়াতে এনেকৈ অকণমান দেৰিৰ কাৰণে ঢাকন মাৰি দিলোঁ। আকৌ অকণমান দেৰিৰ পিছত চালোঁ, ঢাকনখন খুলি
এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ উতলি আছে, দেখিছেই নহয় কালাৰটো কিমান ধুনীয়া আহিছে, সঁচাকৈ বহুত ভাল আহিছে। মই ইয়াত অকল হালধিহে দিছোঁ, বাকী কালাৰ একো দিয়া নাই। আপোনালোকে যিহেতু দেখিলেই মই একো কালাৰ দিয়া নাছিলোঁ। এয়া মোৰ হৈ গ'ল, চব্জি অলৰেডি ডান হৈ গ'ল। ইমানেই আৰু আপোনালোকক দেখালেও আজি। এনেকৈ যদি খাবলৈ মন যায় আপোনালোকে খাবও পাৰে। মই এনেকৈ ৰঙালাও বনাওঁ যদি মাংসৰ লগত বনাওঁ। লাষ্টত মই অকণমান ইয়াত মিট মছলা ছটিয়াই দিছোঁ, অকণমান স্লাইচকৈ ছটিয়াইছোঁ, যিহেতু বেছিকৈ দিলে নহৰু গোন্ধটো বেয়া হৈ যাব পাৰে। নহৰু গোন্ধ এটা আহিছে বহুত ভাল, সেইবাবে অকণমানহে মই দিলোঁ টেষ্টৰ কাৰণে। আকৌ অকণমান দেৰি এনেকৈ লৰাই দিলোঁ আৰু লৰোৱাৰ পিছত কিন্তু বাকী আৰু গেছটো বন্ধ কৰি দিয়াই ভাল বুলি ভাবিলোঁ। মই সেইবাবে গেছটো অফ কৰি দিলোঁ, কিয়নো সিজিলে আৰু বেছি দেৰি সিজালেতো এইবিলাক গোটা মাৰি যাব, ৰঙালাও হয়। আনফালে মই ল'লোঁ ইয়াত খুতুৰা আৰু বিলাহী, আনফালে কচু শাক লৈছোঁ, আনফালে আছে তিয়ঁহ আৰু বিলাহী, আনফালে ভাতটো দেখিলেই। এইফালে ল'ম ৰঙালাও, আনফালে কিন্তু বেঙেনা পিটিকা দেখিব আপোনালোকে, বেঙেনা পিটিকা হ'ব আৰু এটা আচাৰ, জলফাই আচাৰ আছে দেই। ঠিক আছে বাৰু, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে একদম নাপাহৰিব। আজিলৈ মই ইমানতে আহোঁ, ঠিক আছে, বাই বাই।